Hello everyone, welcome back to my channel. Recipe to side gom paise. Aji moi bonabole goi asu mutton curry. Eta simple weight. Prothomote moi 750 gram mutton loi loisu aru piece bur moi medium size ote rakhisu. Ekhini dhuniake dhui lua hoise already mur. Etia dilom moi 2 চামুচ ধনিয়া powder. Tapisot 2 চামুচ জিৰা powder. তাৰপিছত 2 চামুচ হালধি পাউডাৰ একচুয়ালি সৰু চামুচেৰে 2 চামুচ হ'ব মই ডাঙৰ চামুচেৰে দিয়াৰ কাৰণে 1 চামুচ দিছো আৰু এতিয়া টেষ্ট অনুসৰি নিমখ দি লৈছো আৰু এতিয়া অকমান মিঠাতেল দি লম লগত তাৰপিছত পিয়াজ এটা সৰুকে কাটি থোৱা হৈছিলে আৰু এতিয়া মই আদা নহৰু পেষ্ট খিনি দি লম প্ৰায় 3 চামুচ হৈছিলে আদা নহৰু পেষ্ট আৰু ধুনিয়াকে মিক্স কৰি লম যিমানখিনি মিক্স কৰিব খাবলে হিমান টেস্টি হয় যেহেতু যিমান খানিব হিমানে মাংসৰ ভিতৰত ৰসটো সোমাই যায় আৰু মেৰিনেট মই 3 ঘণ্টাৰ কাৰণে থৈ দিম আৰু 3 ঘণ্টা পাছত মই ইয়াতে কেৰাহী গৰম হ'বলৈ দি দিছো আৰু 3 ঘণ্টা পাছত কেৰাহী বহাই দিছিলো আৰু তেল দি ললো এতিয়া তেল গৰম হোৱাৰ পিছত আলুবোৰ দি লৈছো আলুবোৰ এনেকে ডাঙৰ ডাঙৰ পিস কৰিছিলো তাৰ পিছত এনেকে আলুটো অকমান কালাৰটো চেঞ্জ হ'বলৈ যাতে এটা কোট বহি যায় ওপৰত তে এনেকে ফ্ৰাই কৰি লম নিমখ হালধি একো দিয়া নাই আলুত মই আৰু এনেকে এক পিস আলু উঠোৱাৰ পিছত ইয়াত মই দুটা তেজপাত আৰু অকমান গোটা জিৰা দি লম যেতিয়া গোটা জিৰাবোৰ ফুটি উঠিব তেতিয়া পিয়াজ দি লৈছো ইয়াত মই 3টা ডাঙৰ সাইজৰ পিয়াজ লৈছো এখিনি মই অকমান টাইম ফ্ৰাই কৰিম অকমান কালাৰ চেঞ্জ হোৱালৈকে লাইট ব্ৰাউন হোৱাৰ পিছত মই মাংসখিনি ইয়াত দি লম আৰু লগতে জলকীয়াও দি লৈছিলো মেৰিনেট কৰা টাইমতে আজি যোনটো মই ৰেচিপি বনাই আছো হেতু মোৰ মাৰ ৰেচিপি হয় মানে মাৰ পৰা মই লোৱা ৰেচিপি আৰু মাই যেতিয়া এটো মাংস এনেকে বনাইছিলে তো ইমান টেস্টি হৈছিলে নহয় আমাৰ ঘৰত আহিলে সবৰে এটাই কথা যে মাৰ হাতৰ মটন খোৱাৰ সিম্পল ওয়েট বনাই মাই ইমান খাবলে টেস্টি হয় আৰু মা বিলাকৰ বনোৱাৰ ষ্টাইল বিলাক বহুত বেলেগে হয় তো হেতু প্ৰসেছতে আজি মই বনাই আছো আৰু খাবলে কেনেকুৱা হয় বাৰু চাও এটা ঢাকনি লগাই দিছিলো ঢাকনি লগোৱাৰ পিছত এই পানী উঠি আহিছে আৰু এইখিনি পানীতে মই মাংসখিনি সিজিবলৈ দিম লো ষ্টিমত আৰু ঢাকনি মাৰি দিছিলো এতিয়া মই কাশ্মীৰী পাউডাৰ দিম যেতিয়া আপোনাৰ পানীখিনি কমি যাব অকমান তেতিয়া মই কাশ্মীৰী পাউডাৰ মিক্স কৰি দিছো এতিয়াহে কালাৰটো আহিব নহলে কাশ্মীৰী পাউডাৰ নিদিলে কালাৰ নাহে আৰু কালাৰ নাহিলে মাংসখিনি দেখিবলৈ অলপ বেয়া লাগে তো 15 মিনিট পিছত মই চেক কৰিম ঢাকনি লগাই দিম এতিয়া আফটাৰ 15 মিনিটছ আলু মাংস সিজিছে প্ৰায় আৰু আলুখিনিটো ভালকে সিজি গৈছে সেইকাৰণে মই আলুখিনি আতৰাই লম ইয়াৰ পৰা আৰু এতিয়া গ্ৰেভিখিনি মই ভালকে ফ্ৰাই কৰিম মাংসৰ লগত আলুখিনি থাকিলে বহুত দিগদাৰ হয় মানে কি হয় লাহে লাহে আলুখিনি ভাঙিব ধৰে আৰু গ্ৰেভিটো বেলেগ এটা থিকনেস হৈ যায় যোনটো খাবলে ভাল নালাগে সেইকাৰণে আলুখিনি আতৰাই লৈছো এতিয়া মই ধুনিয়াকে নিশ্চিন্তমতে মাংসখিনি ভাজি থাকিম গ্ৰেভিৰ লগত আৰু এটো মই পুৰা ড্ৰাই কৰি লম যিমানখিনি পাৰো এই তেল উঠা আৰম্ভ হৈ গৈছে মানে মছলাখিনি ভালকে মাংসৰ লগত মিহলি গৈছে গোন্ধটো নোহোৱা হৈ গৈছে মছলাৰ কেঁচা গোন্ধটো আৰু এতিয়া হৈ গৈছে মাংসখিনি প্ৰায় মই পানী দি লম ইয়াত পানী আপুনি যিমানখিনি গ্ৰেভি খাব বিচাৰে তাতকে এক গুণ বেছি দিব এটা মোৰ ঠিক হৈ আছে অলপ আৰু পানী দিম মই ইয়াত আৰু এনেকে পানী দি কেনে মই 10 মিনিটৰ কাৰণে ঢাকনি লগাই দিম তাৰ পিছত আলুখিনি দি লওঁ প্ৰায় হৈছে আৰু মোৰ মাংস আৰু 5 মিনিটৰ কাৰণে থৈ দিও তাৰ পিছত মোৰ মাংস ৰেডি হৈ যাব হৈ গল 5 মিনিট পিছত মোৰ মাংস পুৰা ৰেডি গ্ৰেভি আপোনাৰ হিচাপত ৰাখিব যিমানখিনি লাগে মই অকমান জুলিয়াকে ৰাখিছো আৰু ঢাকনি লগাই অলপ ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত কালাৰ আহি গৈছে এতিয়া মই এটা ধুনিয়া বাউলত সাৰ্ভ কৰি লম মাংসখিনি কালাৰো ধুনিয়া আহি গল
মটনখিনি ধুনীয়াকৈ সিজিও গৈছে আৰু খাবলৈও বহুত ধুনীয়া হৈছিলে আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে ঘৰত খাই শিওৰ ভাল পাব বহুত সিম্পল ৱেত বনাইছোঁ আৰু আনক খুৱাইও বহুত ভাল পাব তেতিয়া যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো which is Miss Deepika Loves Cooking তো আজিলে ইমানতে হেক কৰিলোঁ পুনৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে তেতিয়ালৈকে সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই এণ্ড টেক কেয়াৰ